Hello guys, welcome back to my YouTube channel. আৰু যোনে ফেচবুক চাই আছে তেওঁলোকে ফেচবুকৰ জগতলৈ মই স্বাগতম জনাইছোঁ আৰু বিশেষকৈ আজি পুনৰ আমি এখন স্কুলত আহিছোঁ আৰু স্কুলখন হৈছে বাক্সা জিলাৰ একেবাৰে নিকটৱৰ্তী এখন স্কুল বহুত দূৰ হয় আচলতে আমাৰ ঘৰৰ পৰা আৰু আমাৰ লগত যথেষ্টখিনি টিম আহিছে কিদৰে আমি আচলতে ৱাল পেইণ্টিং কৰা হৈছে আজিকালিতো আপোনালোকে সকলোৱে গমে পায় যে চৰকাৰী স্কুলবিলাকত বিভিন্ন ধৰণৰ আঁচনি আহিছে আৰু সেই আঁচনিবিলাকৰ পৰা মানে কি কয় ছবি বনোৱাৰ কিছুমান মানে হেৰি আঁচনি আহিছে য'ত ল'ৰা ছোৱালীবিলাকে মানে অলপ আকৰ্ষণ হ'ব পাৰে আৰু সেনেধৰণৰ ছবি আমি বনোৱাৰ কাৰণে স্কুলত আহিছোঁ আৰু ইতিমধ্যে আমাৰ কাম আৰম্ভ হৈ গ'ল গতিকে মই দেখুৱাব বিচাৰিছোঁ এয়া মনোজ ৰাহুল কালাৰ কৰি আছে এয়া নগেনে আমি কালাৰ কৰাৰ কাৰণে সম্পূৰ্ণ ৰেডি হৈ আছোঁ আৰু বিভিন্ন ধৰণৰ কালাৰ আছে এইবিলাক কালাৰ আছে আমাৰ লগত ছাৰ আছে ইফালে ষ্টুডেণ্টবিলাক চাই আছে আৰু বনাই আছোঁ কি খবৰ কোৱা কি খবৰ ভাল আজি ইয়াতে নতুন ছবি বনোৱা হ'ব গতিকে কেনেকুৱা লাগিব বঢ়িয়া তোমাৰ নামটো কোৱা তোমাৰটো তোমাৰ 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 বঢ়িয়া তোমাৰ এই তোমাৰ আব্দুল তোমাৰটো সুধিছ না তাৰপিছত তোমাৰ নামটো তোমাৰটো আৰু নামটো নামটো দেৰা ছাৰ তোমাৰটো নমস্কাৰ বন্ধু ইছমাইল আলী বঢ়িয়া কিবা চব কেইটা ক্লাছৰ ইয়াতে আছে ন ক্লাছ কিমানৰ পৰা 1ৰ পৰা আছে ন বঢ়িয়া আৰু এইখন স্কুল হৈছে আৰু স্কুলত বিভিন্ন ধৰণৰ আচলতে ছবি অংকন কৰা হ'ব আৰু এয়া আপোনালোকে চাই আছে গতিকে চাওক আৰু এইটো দেখি আছোঁ যে মানিকপুৰ প্ৰাথমিক বিদ্যালয় আৰু ইয়াতে স্কুল ডাইস্কত লিখা আছে সম্পূৰ্ণ মই দিছোঁ ইয়াতে এড্ৰেছটো ইয়াতে সুন্দৰকৈ ইয়াতে ফায়াৰ লিখা আছে আৰু বিকাশ ইফালে কাম কৰি আছে বিকাশ কিবা এটা কৈ দিয়া জাষ্ট আৰম্ভ ন বঢ়িয়া আমি বনাই আছোঁ অলপ পিছত আৰু ইয়াৰ পিছত সম্পূৰ্ণ ভিডিঅ' চাই থাকিব যদি ভাল লাগে মোৰ ফেচবুকত যদি চাই আছে ফেচবুক ফ'ল' কৰিব আৰু ইউটিউব যদি চাই আছে ইউটিউবত ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব আৰু ইয়াৰ পিছত কি ছবি আমি বনাম সম্পূৰ্ণ আপোনালোকক দেখুৱাই আছোঁ মাত্ৰ ভিডিঅ'টো লাষ্টলৈকে চাই দিম আৰু ইয়াৰ লগে লগে ময়ো হাতত ব্ৰাছ কালাৰ তুলি লৈছোঁ আৰু এনেদৰে আচলতে পদুম ফুল অংকন কৰাত মই ব্যস্ত হৈ পৰিলোঁ আৰু আশা কৰোঁ এই ফুলবোৰ সদায় থাকি যাব এনেদৰে ৱাল পেইণ্টিঙত আৰু কোনোবাক যদি এনেধৰণৰ ৱাল পেইণ্টিং হওক বা এনেকৈ স্কুলৰ কাম বিভিন্ন ধৰণৰ আহিলে কণ্টেক্ট কৰিব পাৰে যদি বিচাৰে তেতিয়াহ'লে গতিকে কেনেকুৱা হৈছে কমেণ্ট কৰিও জনাব আৰু আমাৰ লগত যিহেতু বহুতখিনি টিম আমি লৈ যাওঁ সেয়েহে তেওঁলোকেও নিজৰ কামত আচলতে ব্যস্ত হৈ পৰিছে আৰু কেনেকুৱা পায় সকলোবিলাক মই আপোনালোকক দেখুৱাম যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব গতিকে এনেদৰে আচলতে মই ব্যস্ত হৈ পৰিছোঁ ইয়াৰ পিছত আৰু দেখুৱাই আছোঁ আপোনালোকক মাত্ৰ স্কিপ নকৰাকৈ ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আচ্ছা কি ভিডিঅ' কৰিম হা কি গান লাগব বেলেগ গান কওঁ হেৰি অসমীয়া দেখুৱাও নেকি হিমালয় কি ধ্যানত চাই আছে মানুহ মাজে সোমালা জয়সিং সোমাইছি গায়ক যদি বহি আছে দেখালে বহাই ভাল হৈছিল হেল্ল'
হেল্ল' গাইজ গতিকে আমি প্ৰথমৰ পৰা দেখুৱালোঁ কেনেধৰণে আচলতে আমি কাম কৰোঁ আৰু অলপমান জিৰণিৰ সময়ত আমি বাচ্চাবিলাকৰ লগত এনেকৈ মানে খেলোঁ কেতিয়াবা আৰু আজি হঠাৎ বাঁহী মই দেখা পালোঁ আৰু বাঁহীটো দেখি কিনে অকণমান বজালোঁ গতিকে কেনেকুৱা হৈছে আপোনালোকে কমেণ্ট কৰি জনাব আৰু গতিকে মোৰ চেনেলটো যদি চাই আছে তেতিয়াহ'লে ফ'ল' বা ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু আগন্তুক ভিডিঅ'বিলাক পাই থাকিবৰ কাৰণে গতিকে লাইক কৰিব কমেণ্ট কৰিব আৰু নেক্সট যদি ভিডিঅ'বিলাক দি থাকিব পাৰোঁ আৰু আমাৰ লগত পাৰ্টনাৰবিলাক আছে গতিকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব লাগেনে নালাগে লাগে কমেণ্ট কৰিব লাগেনে নালাগে লাগে গতিকে আজিলৈ বাই 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 আৰু সদৌ শেষত এনেদৰে আমাৰ ৰাতি হৈ গ'ল আৰু এনেকৈ ABCD লিখা হৈছে তাৰপিছত ইফালে বেলুন 7টা ৰঙীন বেলুন বুজোৱা হৈছে আৰু এনেদৰে আৰু যিহেতু এতিয়া টাইমটো বহুতখিনি হৈ গ'ল আন্ধাৰ হৈ গ'ল ইংৰাজী জানুৱাৰী 12 মাহৰ নাম লিখা আছে অসমীয়াৰ 1ৰ পৰা ইফালে আপোনাৰ 100লৈকে লিখা হৈছে আৰু যিহেতু সৰু সৰু ল'ৰা ছোৱালীবিলাকে মটু পুতলু বৰ ভাল পায় সেইকাৰণে মটু পুতলু অঁকা হৈছে তাৰপিছত ইফালে ইংৰাজী 1ৰ পৰা 100লৈকে লিখা হৈছে 100লৈকে তাৰপিছত ইফালে বড়ো আৰু অসমীয়া দুয়োটা ভাষাতে লিখা হৈছে যে 7 বাৰৰ নাম আৰু এনেদৰে বিভিন্ন ধৰণৰ বস্তু আচলতে বুজোৱা হৈছে এয়া হৈছে আমাৰ ক্লাছৰুম আৰু যিহেতু কাম বহুতখিনি দেৰি হৈ গ'ল আৰু ছাৰ আছে ছাৰ কি ক'ব আজি কেনেকুৱা লাগিল আজি কাম একেৰাহে কৰি হয় খুব ভাল লাগিল আমি যে ভালকৈ চলোঁ আজি হয় দিনটো যিহেতু আজি গোটেই দিনটো মানে কৰা হ'ল সমাধা হ'ল ভাত পানী ৰাতিপুৱা আমাক বঢ়িয়া মানে ভাত পানী আমাক স্কুলৰ তৰফৰ পৰাই দিয়া হৈছে যিহেতু দিনযোৰা কাৰ্যসূচী আমি লোৱা হৈছিল আৰু সুন্দৰকৈ এইটো অঁকা হৈছে আৰু ইফালে বড়োত লিখা হৈছে অসমীয়াটো দিয়া হৈছে ইফালে অসমীয়া আৰু বড়ো দুটা মাধ্যম যিহেতু ইয়াতে আছে আৰু সেয়েহে দুটা মাধ্যম দিয়া হৈছে আৰু বিশেষকৈ ইয়াতে যিহেতু ৰাতি হৈ গ'ল ছবিবিলাক ভালকৈ দেখুৱাব নোৱাৰিম কাৰণ এইফালে এটা লটাছ সুন্দৰ অংকন কৰা হৈছে এই ছবিটো বাৰু মই আঁকিছোঁ কেনেকুৱা হৈছে কমেণ্ট কৰি জনাব তাৰপিছত ইফালে ময়ূৰ চৰাই আমাৰ ইয়াতে ময়ূৰ চৰাই দেখুওৱা হৈছে তাৰপিছত ইফালে জিৰাফ বঢ়িয়া অংকন কৰিছে একদম খুব ভাল লগা ইফালে মাংকি বান্দৰ দেখুওৱা হৈছে তাৰপিছত ইফালে এটা হৰিণা দেখুওৱা হৈছে তাৰপিছত ইফালে আমাৰ এশিঙীয়া গড় আমাৰ অসমৰ সম্পদ দেখুওৱা হৈছে আৰু ল'ৰা ছোৱালীৰ কাৰণে দুখন ইয়াতে প্লেট ৰখা হৈছে এখন ব্লেক আৰু এখন গ্ৰীণ যে সহজতে যাতে তেওঁলোকে ইয়াতে যিকোনো বস্তু লিখিব পাৰে গতিকে আজি ভিডিঅ'টো ইমানতেই সমাপ্ত কৰিম বুলি ভাবিছোঁ গতিকে ছবিবিলাক চাই যদি ভাল পাইছে কমেণ্ট কৰিব আৰু কোনোবাক যদি এনেকুৱা ধৰণৰ ছবি বিচাৰে তেতিয়াহ'লে আমাৰ লগত কণ্টেক্ট কৰিব আৰু বিশেষকৈ ইয়াতে আমাৰ অসমৰ যিখিনি মেপ অসমৰ মেপত আমাৰ স্থানীয় যিখিনি অঞ্চল ইয়াতে বুজোৱা হৈছে যেনে কোকৰাঝাৰ চিৰাং বাক্সা ওদালগুৰি দৰং মৰিগাঁও এনেকৈ বিভিন্ন ধৰণৰ আচলতে গাঁৱৰ দেখুওৱা হৈছে আৰু কণ শিশুসকলে খেলাৰ প্ৰতি যিহেতু আকৃষ্ট সেয়েহে খেলাৰ এটা প্ৰতীক দিয়া হৈছে যাতে বল খেলি যিহেতু সেইটোৱে ভাল পায় গতিকে বলৰ এটা চমুকে মানে ইয়াতে বুজোৱা হৈছে দুয়োজনে বল যুটীয়াভাৱে খেলি আছে ইয়াৰ পিছত আমাৰ এইখন হৈছে বাক্সাৰ যি আমাৰ মেপ আৰু এই বাক্সাৰ মেপ দিয়া হৈছে আৰু ইয়াতে লিখা হৈছে যে মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ পিছত ককলাবাৰী ৰিজাৰ্ভ লিখা হৈছে শিমলা অঞ্চলী বাক্সা মচলপুৰ দৰংগাজুলি তাৰপিছত আৰু জালা শালবাৰী এনেকৈ তামোলপুৰ লিখা হৈছে তাৰপিছত ইফালে দিয়া হৈছে যে ৰাষ্ট্ৰীয় পতাকা আৰু সৰু সৰু বা কণ শিশুসকলক যি মানে আমাৰ ৰাষ্ট্ৰীয় পতাকাৰ বিষয়ে যিখিনি মানে জ্ঞান দিয়াৰ বাবে ইয়াতে এই কালাৰ 3টা দিয়া হৈছে আৰু ইফালে নিপুণ সকলো স্কুলতে দেখা যায় গতিকে ভিডিঅ'টো আজি ইমানতে সমাপ্ত কৰিলোঁ গতিকে যদি চাই ভাল পাইছে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব ধন্যবাদ সকলোখিনি প্ৰথমৰ আৰম্ভণিৰ পৰা শেষলৈকে আমি দেখুৱালোঁ যে কেনেদৰে আচলতে স্কুল পেইণ্টিং বা ৱাল পেইণ্টিং কৰা হয় গোটেইখিনি বস্তু আপোনালোকে দেখুৱালোঁ আজিলৈকে ইমানতে সামৰি মাৰিলোঁ আৰু ইয়াৰ পিছত পুনৰ লগ পাম গতিকে মোৰ ভিডিঅ'সমূহ পাই থাকিবলৈ আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব যাতে নেক্সট ভিডিঅ'সমূহ দি থকাৰ কাৰণে আপোনালোকে ইজিলি মোৰ ভিডিঅ'সমূহ পায় ধন্যবাদ